ইপিজি বান কৰাৰ কাৰণটো এইটোৱে আমি ইউনাইটেড উইমেন ফৰাম অফ কাৰ্বি আংলং তৰফৰ পৰা আজি যেহেতু প্ৰতিবাদী কাৰ্যসূচী লোৱাটো যেহেতু গৌৰৱ গগৈ কাৰ্বি আংলঙৰ বিষয়ত যেনেকে মন্তব্য দাঙি ধৰিছে তাৰ বাবে আমি এই প্ৰতিবাদীটো আমি চলি যাম চলি থাকিব প্ৰতিবাদী কাৰ্যসূচী লৈ থাকিম চলিও থাকিব আৰু তেওঁ ভৱিষ্যতলৈকে যাতে আমাৰ কাৰ্বিসকলৰ মাজত আহি কাৰ্বি আংলঙত আহি কাৰ্বি আংলঙৰ বিষয়ত কথা ক'বলৈ কিছুমান মন্তব্য দাঙি ধৰিবলৈ 20 বাৰমান তেওঁ ভাবি চিন্তি কৰি পেলাই মন্তব্য দাঙি ধৰিবলগীয়া হ'ব সেইকাৰণে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ ইপিজি বাৰ্ণিং কৰিছোঁ গতিকে ভৱিষ্যতৰ আমাক অন্য অত্যাচাৰ আমি নামানো গ্ৰহণযোগ্য নহয় তাৰ বাবে আমি এই সভাখনৰ পৰা আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ গতিকে আপুনি নিজৰ অট্টালিকাখন আগত লাইভ কৰক আপোনাৰ নিজৰ ডাঙৰ অট্টালিকাখন লাইভ কৰক 5 ষ্টাৰ সমান 5 ষ্টাৰৰ নিচিনা নিৰ্মাণ কৰা অট্টালিকাখন আগত লাইভ কৰক তাৰপিছত ৰকিবুল হুছেইন ডাঙৰীয়া গড়ৰ খড়গৰ পৰা নিৰ্মাণ কৰা অট্টালিকাখন আগত লাইভ কৰক তাৰপিছতে আমাৰ কাৰ্বি আংলঙত আহি আমাৰ দুখীয়া দৰিদ্ৰ ৰাইজে আমি নিজৰ কষ্টৰে আমি ঘৰখন সজাইছোঁ সেই ঘৰখনৰ বাবে আপুনি লাইভ কৰিবলৈ ইয়াত নাহিব আপোনাক ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ যাতে যেন আমাৰ কাৰ্বি আংলঙৰ শান্তি উন্নতি প্ৰগতিৰ পথত বাধা প্ৰদান নকৰিব আমি বৰ্তমান 15 বছৰ 10 বছৰ ধৰি কাৰ্বি আংলঙত শান্তিৰে প্ৰগতিৰে উন্নতিৰে আমি বসবাস কৰিব পাইছোঁ কিয়নো 15 বছৰ আগত আপোনাৰ নিজৰ পিতৃ মুখ্যমন্ত্ৰী আছিলে সেই সময়ত আপুনি কাৰ্বি আংলঙত আপোনাৰ দেউতা আপোনাৰ পিতৃ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আহিছিলে নেকি অহা নাই আপোনালোকে ক'ত আহিব অহাটো দূৰৰ কথা জাতি জনগোষ্ঠীৰ ওপৰত সংঘাতহে চলাইছে আপোনালোকে আমাৰ শত্ৰুহে বিচাৰিছে ইয়াত কাৰ্বিসকলৰ শত্ৰু জন্মাইছে গতিকে আপোনালোকক ধিক্কাৰ দিছোঁ আপোনাক অখিল গগৈ ডাঙৰীয়া যেতিয়া সংবাদ মাধ্যমৰ যোগে প্ৰেছ মিট দিছিলে তেতিয়া আপোনাক কৈছিলে ISI এজেণ্ট পাকিস্তানৰ এজেণ্ট বুলি যদি আপুনি ISI এজেণ্ট নহয় আপুনি পাকিস্তানৰ এজেণ্ট নহয় তেতিয়াহ'লে আপুনি আজিলৈকে কিয় ৰাজহুৱাভাৱে আপুনি প্ৰকাশ কৰিব নোৱাৰিলে আজি ৰাজহুৱা কিয় কৰিব নোৱাৰিলে আপুনি গতিকে আপুনি ক'ৰ পৰা অধিকাৰ পালে আমাৰ কাৰ্বিসকলক উন্নতি শান্তি প্ৰগতি আপুনি বাধা প্ৰদান কৰিবলৈ আপুনি আমাৰ কাৰ্বি ট্ৰাইবেল জনজাতিৰ ওপৰত হাই কাজিয়া লগাবলৈ ইয়াত শত্ৰু জন্মাবলৈ আপুনি ক'ৰ পৰা অধিকাৰ পালে আপুনি লাজ লগা নাই আপুনি এজন সাংসদ হৈ আমাৰ সাংসদ শ্ৰী অমৰ সিং টিছ ডাঙৰীয়া যেতিয়া পাৰ্লিয়ামেণ্টত আৰ্টিকল 244 এই বিষয়ত উত্থাপন কৰিছিলে সেই সময়ত যদি আমাৰ কাৰ্বি আংলঙৰ ট্ৰাইবেল জনজাতিৰ ওপৰত যদি আপুনি সমৰ্থন আছে বা আপুনি আমাৰ স্বাৰ্থত আমাৰ কাৰ্বি আংলঙৰ স্বাৰ্থ পূৰণ কৰিবলৈ বিচাৰে তেতিয়াহ'লে তাত আপুনি উপদলপতি হিচাপে আপুনি কিয় সমৰ্থন নকৰিলে আপুনি ওলোটা আপোনাৰ পৰা আৰম্ভ কৰি আপোনাৰ সকলো সাংসদে চিৰৰ বাখৰ কৰি পেলাই আমাৰ সাংসদ অমৰ সিং টিছ দেৱে যিটো উত্থাপন কৰিছিলে আৰ্টিকল 244 বিষয়ত ভালকে তেওঁ উত্থাপনে কৰিব দিয়া নাছিলে আপোনালোকে কি সেইটো আপোনালোকে নিজকে কি বুলি ভাবিছে আৰু আপুনি নিজকে কয় মই সংসদৰ সকলোতকৈ সাংসদ মই মাত মাতো তেনেহ'লে আপুনি আমাৰ কাৰ্বি আংলঙৰ
স্বাৰ্থ কিয় পূৰণ নকৰিলে আমাৰ আৰ্টিকল 244 হৈছে কাৰ্বি আংলঙৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে এইটো একমাত্ৰ আছে আৰ্টিকল 244 কিয় সমৰ্থন নকৰিলে আপোনালোকে কিয় সমৰ্থন নকৰিলে সমৰ্থন কিয় নিদিলে আপুনি লাষ্ট কৰিব লাগিছিলে আপুনি এটা ৰাজহুৱাভাৱে আপুনি পাকিস্তানৰ এজেন্ট বুলি নহয় বুলি আপুনি প্ৰকাশ কৰক কিয় প্ৰকাশ কৰিব নোৱাৰিলে কিয় ভয় পাইছে কাক ভয় পাইছে আৰু কাৰ্বি আংলঙত আহি পেলাই আপুনি ইমান সাহস কৰ পৰা পালে কোনে ইমান সাহস দিলে গতিকে কাৰ্বি আংলঙত জনজাতিৰ ওপৰত ট্ৰাইবেলৰ ওপৰত অত্যাচাৰ নচলিব আৰু আমাক শান্তি লাগে উন্নতি লাগে প্ৰগতি লাগে বৰ্তমান আমাৰ কাৰ্বি আংলঙত 10 বছৰ ধৰি 15 বছৰ ধৰি আমাৰ ৰাস্তা ঘাট ৰাস্তা পদূলি আমি মেডিকেল কলেজ এডুকেশ্যন শিক্ষাৰ ক্ষেত্ৰতে হওক বা আপোনাৰ স্বাস্থ্য ক্ষেত্ৰতে হওক বা খেতিয়কৰ ওপৰতে হওক কৃষকৰ ওপৰতে হওক আমি ইয়াতে উন্নতি শান্তি আৰু প্ৰগতিৰে আগবাঢ়িছো সেই ঠাইত আপুনি বাধা প্ৰদান নকৰিব আমি ধিক্কাৰ দিছো আপোনাক নিন্দা কৰিছো এই সভাৰ পৰা আৰু ভৱিষ্যত আপুনি কাৰ্বি আংলঙত আহিবলৈ 100 বাৰ চিন্তা কৰি পেলাই আপুনি মন্তব্যটো দাঙি ধৰিব আৰু অন্যথা আমি ইউনাইটেড উইমেন ফ্ৰম অফ কাৰ্বি আংলং তৰফৰ পৰা আপোনাক কাৰ্বি আংলঙত আহিবলৈ বাধা কৰিবলৈ বাধ্য হ'ম আৰু অন্যথা কাৰ্বি আংলং বন্ধ আহ্বান জনাবলৈও বাধ্য হ'ব Labangso a proseson mate a program ki dengnan ko halam make ke damtang tarik ko July tarik ko ani mane date 5 ani akimi APCC president mate বিৰোধী দলপতি সাংসদ গৌৰৱ গগৈ alangli Karbi Anglong along ke banga hut alangli rajniti mate political alam si ke bang no kusi kadu pabe Karbi Anglong arake mathalo boiti sitame alangli political alam leke bang kali ladak rajniti alam leke bang kali alangli elitum ladak Karbi Anglong arlo tribal po ajati elitum kiduk pelak ajati aphan nangkelang rem mate nangkelang e mate nangke khamkhe phanse alangli dak bang rong kusini elitum la United Women Forum of Karbi Anglong ahin pente alangli phan pasodak men pinra miglo lasi nili Gaurav Gogoi aphan ki puji alam ke la hello je nangli Karbi Anglong long nilitum hemso hempi kikim kwa long abang ke nangli nangchi jabun de siakime athema laso ahemso ahempi kikim lake nilitum Karbi Anglong arat akhi gali lake nilitum jongjong akhi bang fitin ka chikimta nanglitum Congress sarkar ke do hut nangli po মুখ্যমন্ত্রী ke do hut Tarun Gogoi মুখ্যমন্ত্রী ninkan trip ho ke do hut nanglitum Congress sarkar hut abang so lason thod nanglitum rat agri ki tam sipen nanglitum nangli hem nangli rekta chikim laso atengsi chemat kok adene sinilitum phan non Karbi Anglong along ki dukela rat khan nanglitum lason sinangli putekan laso pora bangke nanglitum ning duklo la penali phan pinrem lo la penan takalilan nanglitum claim